নমস্কাৰ লক্ষ্মণ ব্লগছ ৱাইটি চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম লক্ষ্মণ চুতীয়া আৰু আজি ভিডিঅ'টোত আপোনালোকৰ লগত ডিছকাছ কৰিম অসম হিষ্ট্ৰী কেইটামান কুৱেশ্যনৰ ওপৰত। এই ভিডিঅ'টোত আমি মুঠ 20টা কুৱেশ্যন ডিছকাছ কৰিম। ভিডিঅ'টো সকলোবিলাক এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন গভৰ্ণমেণ্ট এক্সামবোৰত আহি থকা দেখা যায়। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো যদি ভাল পায় লগৰ বন্ধু বান্ধৱী বা যোনে আসাম গভৰ্ণমেণ্ট এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক শ্বেয়াৰ কৰিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আহক আজিৰ কুৱেশ্যনবোৰ আমি ডিছকাছ কৰোঁ। প্ৰথম প্ৰশ্নটো দিছে লাইট অফ এছিয়া বুলি কোৱা হয়। প্ৰশ্নটো কি কৈছে? লাইট অফ এছিয়া বুলি কাক কোৱা হয়? অপশ্যন এ দিছে মহাত্মা গান্ধী, অপশ্যন বি দিছে APJ আব্দুল কালাম, অপশ্যন চি দিছে গৌতম বুদ্ধ আৰু অপশ্যন ডি দিছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গৌতম বুদ্ধ। চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চাওঁ আহা। ইংৰাজে কছাৰী ৰাজ্য নিজৰ অধীন কৰে। কি কৈছে? ইংৰাজসকলে কেতিয়া কছাৰী ৰাজ্যখন নিজৰ অধীন কৰে বুলি কৈছে। ইয়াৰ অপশ্যনকেইটা চাই লোৱা। অপশ্যন এ দিছে 1820 চন, অপশ্যন বি দিছে 1821 চনত আৰু অপশ্যন চি দিছে 1826 চন আৰু অপশ্যন ডি দিছে 1832 চন। ইয়াৰ শুদ্ধ উত্তৰটো 1832 চনত ইংৰাজে কছাৰী ৰাজ্যখন নিজৰ অধীন কৰে। ইয়াৰ পাছতে নেক্সট কুৱেশ্যনটো চাওঁ। কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যাদা দিয়া হয়? কি কৈছে? কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যাদা দিয়া হয় বুলি কৈছে। অপশ্যন এ দিছে প্ৰতাপ সিংহ, অপশ্যন বি দিছে ৰুদ্ৰসিংহ, অপশ্যন চি দিছে চক্ৰধৰ সিংহ আৰু অপশ্যন ডি দিছে গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, ৰুদ্ৰসিংহৰ দিনত বিহুক সাংস্কৃতিক মৰ্যাদা দিয়া হৈছিল। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো চাওঁ। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়। অসমৰ ৰাজধানী কেতিয়া স্থানান্তৰ কৰা হয় দিছপুৰলৈ? ইয়াৰ অপশ্যনকেইটা চাই লোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়। বৰ্তমান দিছপুৰখন গুৱাহাটী হয়। বিশ্ব ঐতিহ্য দিৱস ৱৰ্ল্ড হেৰিটেজ ডে কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ দিছে 21 এপ্ৰিল, অপশ্যন বি দিছে 18 এপ্ৰিল, অপশ্যন চি দিছে 23 এপ্ৰিল আৰু অপশ্যন ডি দিছে 25 এপ্ৰিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 18 এপ্ৰিল। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো চাওঁ। কোনজন আহোম স্বৰ্গদেউৰ দিনৰ পৰা হিন্দু শকাব্দ ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল? অপশ্যন এ দিছে চুহুংমুং, অপশ্যন বি দিছে গদাধৰ সিংহ, অপশ্যন চি দিছে প্ৰতাপ সিংহ, অপশ্যন ডি দিছে চক্ৰধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, চুহুংমুং। তাৰপিছত নেক্সট কুৱেশ্যনটো চাওঁ। অসম বুৰঞ্জীত জলম বঁটা বুলি কাক কোৱা হৈছিল? অপশ্যনকেইটা চাই লোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, কীৰ্তিচন্দ্ৰ বৰবৰুৱাক অসম বুৰঞ্জীৰ জলম বঁটা বুলি কোৱা হৈছিল। অপশ্যন নম্বৰ বি ৰাইট এনচাৰ। ইয়াৰ পিছতে নেক্সট কুৱেশ্যনটো চাওঁ। বদন বৰফুকনক কাৰ দ্বাৰা হত্যা কৰোৱা হৈছিল? কি কৈছে? বদন বৰফুকনক কোনে হত্যা কৰিছিল সেইটো সুধিছে। এতিয়া অপশ্যনকেইটা চাই লোৱা। অপশ্যন এ দিছে ৰুচিনাথ, অপশ্যন বি দিছে ভূটাই ডেকা, অপশ্যন চি দিছে ৰূপসিং সুবেদাৰ আৰু অপশ্যন ডি দিছে ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, ৰূপসিং সুবেদাৰে বদন বৰফুকনক হত্যা কৰিছিল। চি ইজ দ্য কাৰেক্ট এনচাৰ। নৰনাৰায়ণৰ ৰাজত্ব কালত কোনজন পৰিব্ৰাজক আহিছিল? ইয়াৰ অপশ্যনকেইটা চাই লোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ৰাল্ফ ফিটছ। এ ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াৰ পিছতে নেক্সট কুৱেশ্যনটো চাওঁ। শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? ইয়াৰ অপশ্যনকেইটা চোৱা। এ দিছে 1671, অপশ্যন বি দিছে 1771 আৰু অপশ্যন চি দিছে 1683 আৰু অপশ্যন ডি দিছে 1662। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ,
1971 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। ইয়াৰ পিছতে নেক্সট কুৱেশ্যনটো চাওঁ। উমানন্দ মন্দিৰ কোন পাহাৰৰ ওপৰত আছে? ইয়াৰ অপশ্যনকেইটা চাই লোৱা। অপশ্যন এ দিছে নীলাচল পাহাৰ, অপশ্যন বি দিছে চিত্ৰাচল পাহাৰ, অপশ্যন চি দিছে ভস্মাচল পাহাৰ আৰু অপশ্যন ডি দিছে সন্ধ্যাচল পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, ভস্মাচল পাহাৰত উমানন্দ মন্দিৰ আছে। ইয়াৰ পিছতে নেক্সট কুৱেশ্যনটো চাওঁ। পিৰামিড অফ আছাম বুলি কোৱা হয়। কি কৈছে? পিৰামিড অফ আছাম কোনখন ঠাইক কোৱা হয়? অপশ্যন এ দিছে শুৱালকুছি, অপশ্যন বি দিছে তেজপুৰ, অপশ্যন চি দিছে অগ্নিগড় আৰু অপশ্যন ডি দিছে চৰাইদেউ মৈদাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, চৰাইদেউ মৈদামক পিৰামিড অফ আছাম বুলি কোৱা হয়। ইয়াৰ পিছতে নেক্সট কুৱেশ্যনটো চাওঁ। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম কি? ইয়াৰ অপশ্যনকেইটা চাই লোৱা তোমালোকে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, চন্দ্ৰকান্ত সন্দিকৈ ভৱন। চন্দ্ৰকান্ত সন্দিকৈ ভৱনক অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো চাওঁ। অসম কোনখন ঠাইক কন্যাপুৰ বুলি কোৱা হয়? অপশ্যনকেইটা চাই লোৱা। অপশ্যন এ দিছে তেজপুৰ, অপশ্যন বি দিছে মালিনীনাথ আৰু অপশ্যন চি দিছে মাজুলী আৰু অপশ্যন ডি দিছে শদিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, তেজপুৰ। তাৰপিছতে নেক্সট কুৱেশ্যনটো চাওঁ। অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো? অপশ্যন এ দিছে ফুলগুৰি ধেৱা, অপশ্যন বি দিছে পথৰুঘাটৰ ৰণ, অপশ্যন চি দিছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ আৰু অপশ্যন ডি দিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আন্দোলন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ফুলগুৰি ধেৱা। আৰু ইয়াৰ যদি চনটো সোধে 1861 চনত। 1861 চনত ফুলগুৰি ধেৱা হৈছিল। তাৰপিছত আমি নেক্সট কুৱেশ্যনটো চাওঁ। ৱৰ্ল্ড ৰাইন' ডে কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনকেইটা চাই লোৱা। অপশ্যন এ দিছে 22 মে', অপশ্যন বি দিছে 22 অক্টোবৰ, অপশ্যন চি দিছে 21 এপ্ৰিল আৰু অপশ্যন ডি দিছে 22 ছেপ্টেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, 22 ছেপ্টেম্বৰ তাৰিখে ৱৰ্ল্ড ৰাইন' ডে পালন কৰা হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো চাওঁ। তলৰ কোনটো নৃত্য আলি আই লৃগাঙৰ লগত জড়িত? অপশ্যন এ দিছে ঝুমৰা নৃত্য, অপশ্যন চি দিছে খেৰাই নৃত্য, অপশ্যন চি দিছে দেওধনী নৃত্য আৰু অপশ্যন ডি দিছে গুমৰাং নৃত্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, গুমৰাং নৃত্য আলি আই লৃগাঙৰ লগত জড়িত। তাৰপিছত নেক্সট কুৱেশ্যনটো চাওঁ। সত্ৰীয়া নৃত্যক ক্লাছিক ডান্স হিচাপে স্বীকৃতি দিয়া হয়। কি কৈছে? কিমান চনত সত্ৰীয়া নৃত্যক ক্লাছিক ডান্স হিচাপে স্বীকৃতি দিয়া হয়? ইয়াৰ অপশ্যনকেইটা চাই লোৱা। অপশ্যন এ দিছে 2000 চনত আৰু অপশ্যন বি দিছে 2002 চনত, অপশ্যন চি দিছে 2019 চনত আৰু অপশ্যন ডি দিছে 2018 চনত। উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, 2000 চনত সত্ৰীয়া নৃত্যক ক্লাছিক ডান্স হিচাপে স্বীকৃতি দিয়া হয়। তাৰপিছতে নেক্সট কুৱেশ্যনটো চাওঁ। নৰনাৰায়ণৰ প্ৰকৃত নাম কি? ইয়াৰ অপশ্যনকেইটা চাই লোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, মল্লদেৱ শুদ্ধ উত্তৰ। চ' বন্ধু বান্ধৱীসকল, এই 20টা আছিল আছাম হিষ্ট্ৰী পাৰ্ট 3 কুৱেশ্যন এনচাৰ। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।